ইমানো আহি পালো এইটো মানে পাৰ্কত মানে পাৰ্কখন এতিয়া মানে ধুনীয়া আৰু মানে ধুনীয়া মানে বনাইছে আৰু গতিকে ইমান মোৰ ঘৰৰ ওচৰতে আৰু বেছি দূৰ নহয় মজা পাৰ্ক বনাইছে না আপোনালোকক দেখুৱাই আছো আৰু ভিডিঅ'টো চাই থাকক আৰু ইয়াত মানে গাইছ মানে কোনো মানে ইয়াত মানে টিকেট চিকেট এইবিলাক নাই ডাইৰেক্ট আপোনালোকে অপেন দৰ্জাৰ ভিতৰে দৰ্জা খালি চিলি সোমাই যাব পাৰে আৰু আমি গোটাইকেইটা ইয়াত আহিছোঁ এনেই অলপ মানে এনজয় কৰিম আৰু আমাৰ লগত যে সৰু সৰু পোৱালীকেইটা আছিল সিহঁতে খেলিব দৌৰিছে আগে মানে আৰু গাইছ ইয়াত মানে কেৱল ইয়াত সৰু ছোৱালীৰ কাৰণেহে বনোৱা হৈছে এইখিনি মানে এৰিয়াটো আৰু ইয়াত মানে সকলো ছোৱালীবিলাকে ইয়াত মানে খেলা ধূলা কৰে এই যোৱা পাৰিবা আহা জলদি আহা এইয়া আৰু গাইছ এইটো ল'ৰাটোক চাই গাইছ একদম মহা ডেঞ্জাৰ ল'ৰা ক'ত কেনেকৈ উঠি আছে চাহ খাতৰা মালি গাইছ ইয়াত কি মজা মজা চিনাৰী গছ আৰু গছ চছ ফালি মই যাই আছোঁ আপোনালোকক মানে দেখুৱাবলৈ ৱাও ইয়াত চাওক কি মজা প্লেচ আৰু গাইছ ইয়াত আপোনালোকে চাব পাৰে কি মজা মজা গাইছ গছ আছে আৰু যদি ইয়াত যে লাইট লগোৱা যায় কি মজা দেখাব আপোনালোকে ভাবক একবাৰ কল্পনা কৰিব মানে এনেকুৱা এটা ধুনীয়া প্লেচ বনাইছে ন একদম মানে নক'ব আৰু গাইছ এইখন পাৰ্ক আছে আপোনাৰ বাক্সা জিলাৰ আৰু বাক্সা জিলা এইটো কি কয় ডিষ্ট্ৰিক্ট বাক্সা জিলা আৰু জাগাৰ নাম হৈছে নাওকাটা আৰু খোৱাকপুৰৰ ওচৰতে আছে এইটো পাৰ্ক আৰু আপোনালোকে আহিছে সুন্দৰ প্লেচ আৰু ধুনীয়া কিবা এটা মৰা শুকুলাই নে কি কয় আৰু ইয়াত কি মজা চাক প্লেচ ৱাও কি মজা প্লেচ আৰু এই চাক গাইছ মানে ইয়াত কি ধুনীয়া প্লেচ আপুনি এবাৰ চাই লওক এইখন পাৰ্ক আৰু কি ধুনীয়া প্লেচ আপোনালোকে চাই লওক আৰু ইয়াত মানে মানুহ বহুত আহে আৰু এইখিনি জেগাতে কিবা মানে খুবেই ধুনীয়া লাগিছে আৰু মানে আপোনালোকক দেখুৱাইছে গাইছ এডাল কি গছ আপোনালোকে জানে যদি এবাৰ কমেণ্ট কৰি ক'বচোন গাইছ ইয়াত মানে কি জানেনে আপোনালোকে এই গছডাল মানে বেছিকৈ লগোৱা হৈছে মানে বহুত মানে হাজাৰ হাজাৰ গছ এনেকুৱা গছ মানে ইয়াত লগোৱা হৈছে অকল এনেকুৱা গছে পাব আৰু বেলেগো গছ পাব কিন্তু সিমান নহয় এইটো বৃহৎ পৰিমাণে এইবিলাক গছ আৰু বৃহৎ ডাঙৰ ডাঙৰ গছ আৰু এইখিনি এটা নদী আছিল মানে শিলৰে ইয়াত মানে জেগাখিনি সজাই থৈছে এটা মানে এখন বম ডাঙৰ চুইচ গেট আৰু এতিয়া আমি ঘৰলৈ যাই আছোঁ গাইছ আৰু এইখিনিতে গাইছ আমি ভিডিঅ'টো সমাপ্ত কৰিম আৰু যদি ভিডিঅ'টো চাই কিবা যদি ভিডিঅ'টো যদি ভুল হৈছে বা কিবা হৈছে মোক মাফ কৰি দিব কাৰণ মই এতিয়া মানে নতুন মানে ভিডিঅ' বনাই আছোঁ আৰু মোবাইলটো মানে সেই আইফোন নহয় বা আৰু কেমেৰা ইমান এটা ভাল নহয় এইটো মোবাইলত আৰু ল'ম বাৰু আপোনালোকৰ আশীৰ্বাদত যদি এটা ভাল মোবাইল হ'ব পাৰে তেতিয়া আপোনালোকক ভাল ভাল ভিডিঅ' দিব পাৰিম আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া ভিডিঅ'টো সমাপ্ত কৰোঁ বাই বাই গাইছ